আগন্তুক লোকসভা নিৰ্বাচন কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাৰ যিটো পজিশ্যন আজিৰ দিনত যিটো পজিশ্যন BPF দলে 1 নম্বৰত আছে দুটা লোকসভাত আৰু BPF জিকিব বুলি আমি জানো ইলেকশ্যনটো কেণ্ডিডেট ডিক্লেৰেশ্যনটো যেতিয়া অসমৰ নিৰ্বাচনটো অমুক তাৰিখত বুলি যেতিয়া ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ দিব ইয়াৰ 2 দিন পিছত আমি পাৰ্টি ঘোষণাটো কৰিব মোৰ চৰকাৰ নাই দিছপুৰতো নাই দিল্লীতো নাই BTCতো নাই আনিবহে আমি এতিয়া আমাৰ চৰকাৰ নাই এইবিলাক কিবা ভাষাটো মই বুজি নাপায় মই চিধা মানুহ আমি কৈছোঁ যে BPF দলে কোকৰাঝাৰ লোকসভাটো জিকিব আৰু দৰং ওদালগুৰি লোকসভাটো জিকিব এইবিলাক থেৰা মেৰা কথাবিলাক মই বুজি নাপাওঁ NDA হিচাপে ডিক্লেয়াৰ দিব আজি ডিক্লেয়াৰ দিব না কালি ডিক্লেয়াৰ দিব মুঠতে সোনকালে দিব বুলি আমি শুনি আছোঁ নাই সেইটোতো মিছাকৈ হৈছে সি নিজে ট্ৰাইবেল হৈ পেলাই বেলেগক মানে বুৰ্বক বনাই পেলাই অনাবৰসকলক মানে ভোট লৈ পেলাই জিকিছে এইটোতো আৰু কাহিনী গ'ল এতিয়া আৰু নাই এই কাহিনীটো এতিয়া নৱচৰণীয়া হওক বা কোনোবাই হওক এতিয়া জিকাৰ মেক্সিমাম চান্সটো BPF দলৰ আছে এতিয়া কোনো দলৰ নাই এইবিলাক সমস্যাৰ লৈ মই কমেণ্ট একো নিদিম পিছত দিবতো আমাৰ কিবা না দিছপুৰৰ প্ৰব্লেম দিছপুৰে কেনেকৈ সমাধান কৰে সেইটো দিছপুৰৰ কথা আমি এতিয়া দিছপুৰতো নাই দিল্লী চৰকাৰতো নাই দিছপুৰতো নাই BTC চৰকাৰতো নাই সেইকাৰণে এইবিলাক বা কিবা সমস্যাৰ ওপৰত কমেণ্ট দিয়াটো